আজি দেখাওঁ আপোনালোকক মই আইচক্ৰীম ফেক্টৰী আহি আছোঁ আমি এটা আইচক্ৰীম ফেক্টৰীলৈ চাই থাকিব আপুনি কি কি দেখা পাওঁ কি বনাইছে এতিয়া পেকিং কৰিছে নেকি আইচক্ৰীম কিমানকৈ পাইছে এইটো আমি হ'লচেল 6 টকাকৈ দিওঁ আৰু বেপাৰীবিলাকে 10 টকাকৈ আছে হ'লচেল 6 টকা আমাৰ আইচ টেষ্ট কৰি আছে পেকিং কৰি আছে খালি পানী আছে বৰফ হৈ আছে মানে এইটো বহুত ঠাণ্ডা পানী নিমখৰ পানী সেইকাৰণে ৰঙা হৈ বৰফ নাই আপোনাৰ লাঠি আইচক্ৰীমৰ লাঠি লাগিব আইসক্রিম এটা খালে আমার বুঝছে কি আইসক্রিম খাইছে ইয়াত এতিয়া কি সোমাই আছে ভিতৰত গাখীৰ দিয়া আছে আৰু একো নাই গাখীৰটো গৰম কৰোঁ মানে তাত কিবা কিবি ঢেৰ দিব লাগে তাৰপিছত গৰম কৰি এটা আকৌ ঠাণ্ডা কৰিব লাগে ঠাণ্ডা কৰাৰ পিছত এইটো নিমখকে এনেকৈ দি পেলাই মালটো তাত ফিটাব লাগে যেতিয়া ফেন হৈ যাব তেতিয়া এইটো এনেকৈ ওলাই আইচক্ৰীমটো বনায় এতিয়া আইচ কৰিছে ন আপোনালোকে এইটো বাতি আইচক্ৰীমটো বনোৱা হৈছে ন এইটো বাতি আইচক্ৰীম ঠিক আছে দিয়ক আইচবিলাক কৰি আছে এইটো পেকেটিং পেকেট মোটো পাতলো ঠিক আছে দিয়ক যিকোনো এটা দিয়ক খাই চাওক তেওঁ চাওক অৱশ্যে এটা দিলে আৰু ইয়াত বনাই আছে দিছে ন আপোনালোকে দেখিছে ধুনীয়াকৈ বনাই আছে এইটো পেকিং হৈ আছে এটা মই খালোঁ এটা বাৰু আহিলোঁ হা অৱশেষত এটা খালোঁ এই আইচক্ৰীম লাগিছে হায়ো দেহা জপাৰনো বৰে কাপোৰ জপাৰনো বৰে কাপোৰ একেলৈ নৈ লাগিছে কেলৈ নৈ লাগিছে ধন শুনা মই জপাৰ বৰে কাপোৰ হায়ো জাপতে নথাকিব জাপতে নথাকিব এই হাৰতৈ গজিব হাৰতৈ গজিব বন ধন্যবাদ